নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালে আছে। আমাৰ দেউতাৰ বছৰীকীয়া শ্ৰাদ্ধভাগ কৰিবলৈ ওলাইছোঁ। এয়া ভোজনী আয়োজন হৈছে আৰু সকলোবোৰ। কাইলৈ আছে বছৰীকীয়া। খোৱাবলৈ তাৰ মাজতে পাস্তা বনাইছোঁ। পাস্তাখিনি বনাওঁ মানে আম কাটো বলক। কামৰ আজৰি নাই। কাইলৈ দেউতাৰ বছৰীকীয়া, তাৰ বাবে গোটেই ঘৰ দুৱাৰ চফা চিকুণ কৰাত লাগি গ'লোঁ। এতিয়া ল'ৰাটোক খাবলৈ দিবলৈ নহ'লেই, এবাৰ ৰাতিপুৱা টাইমতে এবাৰ খালে, সেইবাবে পাস্তা বনাইছোঁ। এতিয়া পাস্তাটো দিম আৰু তাৰ আগতে আম দি লওঁ, খাই লওক, তাৰো পেটটো ভৰিব লাগিব ন। বায়েকেগৰাকী আছিলে, দুইটাকে আম দি লৈ খাবলৈ দি অকণমান বাহিৰত চালোগৈ কিমান কি হৈছে কি নাই হোৱা। তাৰ মাজতে মোৰ কেক এটাৰ অৰ্ডাৰ আছিলে। সেই কেকটো বনোৱা অকণমান মুহূৰ্ত সকামৰ মাজতে কেকটো অৰ্ডাৰটো লোৱাটো উদ্দেশ্যটো মোৰ এইটোৱেই হ'ল, দেহাৰ লগৰ ল'ৰা এটাৰ বাৰ্থডে আছিলে। চ' মই কেকটো মানে ঘূৰাবলৈ বেয়া পালোঁ। এইটোৱে সেই কেকটো ফাৰ্ষ্ট টাইমৰ কাৰণে গাড়ী বনাইছোঁ। তাক হেনো গাড়ী লাগে। মই আজিলৈকে গাড়ী ট্ৰাই কৰি চোৱা নাছিলোঁ বাৰু। এয়া গাড়ীখন বনালোঁ। কেনেকুৱা হৈছে জনাব কিন্তু দেই, বেয়া কমেণ্ট নকৰিব আকৌ। ভাল হৈছে যদি আশীৰ্বাদ কৰি। ৰাতিপুৱাই উঠিলোঁ, উঠি কাম বন কৰি আজৰি হৈ ভকতৰ কাৰণে পুৰি অলপ বনালোঁ। এয়া পেহী আহিছে। পেহীয়ে মোক অকণমান সহায় কৰি দিছে, ধন্যবাদ পেহী। মই এইপিনে শুকান ৰুটি বনাইছোঁ, কাৰণ মানে আমি তেল খাব নাপায় কাৰণে শুকান ৰুটি বনালোঁ। তাৰপিছত আৰু মায়ে লাহে লাহে এয়া সকলো বস্তুবোৰ উলিয়াই দিছে। অকণমান আপোনালোকক দেখাব চেষ্টা কৰিলোঁ সকলো। তাৰপিছত আহিলে মামা এজন, তেওঁ বুট মগু তিতাবৰ কাৰণে। এইজন মামাজন, তেওঁ চাকি তাকি জ্বলাই এতিয়া বুট মগু তিতাব। তেওঁ এয়া সেৱা ভাগ লৈ লৈছে। চাই থাকোঁ বলক ভিডিঅ'টো। বাপসকলে নিজে সকলোৱে ফল মূল কাটি আছে, সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। এইপিনে সকলো বহি আছে। এয়া ভোজৰ কাৰণে আয়োজন চলি আছে। আইসকলে সকলোখিনি ৰেডি কৰি আছে, ভোজ বনিব। ভোজৰ কাৰণে এয়া চব্জি কাটি আছে। এয়া আমাৰ আইদেউগৰাকী পূৰা জলকীয়া গুচাই আছে। এয়া চব্জি উতলি আছে। চব্জিখিনি খুব ভাল হৈছিলে। পনীৰে, বুট দাইলে, আলুৱে বনাইছিলে। কলপচলাই, নিউতলা, তেনেকৈ কিবা কিবি মিক্স ভাজি বনাইছিলে, ভাল লাগিলে, জ্বলা ভাজি। তাৰপিছত ভোজৰ দাইল আছিলে।
ভোজ হ'ল, সকলো গ'ল। ৰাতিয়ে আকৌ আলহী আহিলে, দেহাৰ লগৰ অংকিতাৰ ভনীয়েক, মানে বোৱাৰী, ভাইটি, সকলোখিনি আহিলে। ভায়েক আৰু এয়া পুচকিজনী খুব মৰম লগা। এয়া তাহাঁতৰ লগতে অকণমান হেৰি কৰিছোঁ আৰু। তাৰপিছতে এইজনী অংকিতা এইজনী আহিলে, ভাল লাগিলে আহিলে। বাকী ভিডিঅ'টো চাই কেনে পালে জনাব দেই, আশীৰ্বাদ কৰিব এনেকৈ যাতে আপোনালোকৰ মাজত আকৌ নতুন নতুন ভিডিঅ' দিব পাৰোঁ। ধন্যবাদ।